আজি 2020 চনৰ মে' মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ, বছৰটোৰ 135তম দিন। বছৰটো শেষ হ'বলৈ আৰু 231 দিন বাকী। অসমীয়া লেখেৰে 1942 শকৰ বহাগৰ 31 দিন। জানো আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যিসমূহ ঘটনা ইতিহাসৰ সোণালী পাতত লিপিবদ্ধ হৈ আছে। 1 নম্বৰ, 1984 চনৰ আজিৰ দিনটোতেই আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যমী তথা ফেচবুকৰ মুখ্য কাৰ্যকৰী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হয়। 2 নম্বৰ, আৰ্জেণ্টিনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটজ্ঞ আৰু সামৰিক তত্ত্ববিদ, কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা আৰ্নেষ্ট চে গুয়েভাৰাৰ জন্ম হয় 1928 চনৰ 14 জুনত। কিন্তু তেওঁৰ জীৱনী লেখক জন লি এণ্ডাৰছনৰ গ্ৰন্থ চে গুয়েভাৰা এ ৰেভলিউচনেৰী লাইফৰ মতে চেৰ মাতৃয়ে হেনো তেওঁৰ এজন জ্যোতিষী বন্ধুক 1928 চনৰ 14 মে' অৰ্থাৎ আজিৰ দিনটোত জন্ম হোৱা বুলি কৈছিল। 3 নম্বৰ, 1643 চনৰ আজিৰ দিনটোতেই চতুৰ্দশ লুই মাত্ৰ 4 বছৰ বয়সতেই ফ্ৰান্সৰ সম্ৰাট হয়। 4 নম্বৰ, 1811 চনৰ আজিৰ দিনটোতেই পাৰাগুৱেই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে। 5 নম্বৰ, 1811 চনৰ আজিৰ দিনটোতেই পাৰাগুৱেৰত স্বাধীনতা দিৱস উদযাপন। 6 নম্বৰ, 1947 চনৰ আজিৰ দিনটোতেই ইজৰাইলৰ স্বাধীনতা দিৱস। 7 নম্বৰ, 1973 চনৰ আজিৰ দিনটোতেই মহাকাশ ষ্টেচন স্কাইলেব 1ৰ সফল উৎক্ষেপণ হয়। 8 নম্বৰ, 2001 চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰূপে জয়া ললিতাৰ কাৰ্যভাৰ গ্ৰহণ। 9 নম্বৰ, 2005 চনৰ আজিৰ দিনটোতেই বিশিষ্ট অসমীয়া সাহিত্যিক, শিক্ষাবিদ, ছোভিয়েট দেশ নহৰু বঁটা প্ৰাপক চিদানন্দ শইকীয়াৰ মৃত্যু। 10 নম্বৰ, 2010 চনৰ আজিৰ দিনটোতেই মেডিকেল কাউন্সিল অফ ইণ্ডিয়া ভংগ। 11 নম্বৰ, 2010 চনৰ আজিৰ দিনটোতেই অবৈধ শিক্ষক কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱাক কাৰাগাৰলৈ প্ৰেৰণ। 12 নম্বৰ, 2013 চনৰ আজিৰ দিনটোতেই বিশিষ্ট লেখক আসগৰ আলী ইঞ্জিনিয়াৰৰ মৃত্যু। 13 নম্বৰ, 2017 চনৰ ফ্ৰান্সৰ নতুন ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰ 39 বছৰীয়া মাকৰ ফ্ৰান্সৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব। যদি আপুনি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মই আগলৈ বনোৱা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পাব। ধন্যবাদ।